বহি আছো এনেকৈ বান্দা বহাৰি পানী বেছি নাখাবা ৰাস্তাত যাবা মুতি অনামিকা বাৰে বাৰে মনটো বেছি একদম গৰু ফুটি মানে হৰি কৈছে না কিবা তো মানে নমস্কাৰ আজি আমি যাই আছো ডিপিলাত আৰু ইফালে আছে আমাৰ বুন্দিয়া বা আৰু ইফালে আছে নিহাল ভাইটি আৰু আমি যাই পাম আৰু অকণমান বাকী আছে তো আমি ধুনীয়াকৈ ধামাকাকৈ গৈ আছো ডিপিলাত ইফালে আছে আমাৰ অনামিকা বা ইফালে আছে নিহাল ভাইটি আৰু আগতো বহুত মানুহ আছে আৰু ডিপিলাত কি আছে বহুতে জানে আৰু বহুতে হয়তো নাজানে আপোনালোকে ব্লগটো চাই থাকক তেতিয়া সকলোৱে গম পাব আৰু এতিয়া আমি ধুনীয়াকৈ মস্তিকৈ গৈ আছো আৰু ইমান ডাঙৰ গাড়ীখনত সিটৰ বহুত অভাৱ আৰু সিটৰ অভাৱ হোৱাৰ কাৰণে ইফালে আমাৰ বহি আছো এনেকৈ বান্দা বহাৰি গৰমত ঘাম হলি পিঠি ধুই খোজেতি আজি আমি চাবা আহিছো পাছেটি চাবা অনামিকাই পিন্ধি আহিছে কুৰ্তি খতৰা মন্দিৰৰ আগত আছে ডাঙৰ এটা হনুমানৰ মূৰ্তি অনামিকাই পানী বেছি নাখাবা ৰাস্তাত যাবা মুতি অনামিকা বাৰে বাৰে মনটো বেছি একদম গৰু ফুটি আৰু এনেই অকণমান হাঁহি ধেমালি কৰি অৱশেষত আমি ধুনীয়াকৈ আহি পালোঁ খতৰা সত্ৰখনলৈ আৰু আমি ধুনীয়াকৈ আহি পালোঁ খতৰা মন্দিৰ আৰু ইয়াতে পাছেটি হৈ আছে এতিয়া আমি লাহে লাহে নামি যাম আৰু আপোনালোকক যিমানখিনি পাৰিম ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম 449 বছৰীয়া ইতিহাস সমৃদ্ধ দৰঙৰ ঐতিহ্য ক্ষেত্ৰ খতৰা সত্ৰত দৰঙী ৰাইজৰ স্বাভিমান ৰূপে স্বীকৃত সত্ৰীয়া উৎসৱৰ ভোগজৰা পাছেটি মহোৎসৱটি 4দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈ গৈছে ভাদ আৰু আহিন মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজাৰ দিনাখন পাছেটি উৎসৱ উদযাপন কৰা হয় আৰু এতিয়া আমি আহি পাইছোঁ বিখ্যাত খতৰা সত্ৰ আৰু বহুতে নাম শুনিছে চাগে খতৰা সত্ৰৰ আৰু ধুনীয়াকৈ আমি সেৱা লৈ চাব গ'লোঁ দধিমথন এজন বেলেগ মানুহ লগ পালোঁ মানে আমাক চিনি নাপায় আমিও চিনি নাপাওঁ মই আজি মানে বেলেগকৈ আছোঁ বাৰু কিন্তু হঠাৎ লগ পালোঁ আৰু সৌভাগ্য হ'ল আজিকালি মানুহ লগ নোপোৱাই হৈছে কিন্তু লগ পালোঁ আৰু ঘূৰি আছোঁ মানে আজিকালি ঔষধত দিবাও নোপোৱা হৈছে নহয় মানে চব বেলেগ কামত বিজি আছে আজিকালি ব্যস্ত মানুহ বিজি মেন ভাল লাগিলে ঘূৰি
আৰু ইয়াতে পুৰা নাম প্ৰসংগ হৈ আছে আৰু খতৰা সত্ৰৰ ওচৰতে ইমান ধুনীয়া এটা পুখুৰী আছে আৰু পুখুৰীটোত চাওকচোন কিমান মাছ আৰু কোৱা শুনিছোঁ ইয়াতে বোলে কাছও আছে কিন্তু শুনিছোঁ নহয় একচুৱেলি আছে ইয়াতে ইয়াতে তাৰমানে কিবা মুড়ি বিস্কুট কিনি ধৰ আহে বস্তুটো এতিয়া ইয়াতে আমি কিবা কাৰণে মানে খতৰা সত্ৰলৈ আহিলে যদি মুড়ি বিস্কুট লৈ আহোঁ তেতিয়া মুড়ি বিস্কুট যদি দিওঁ তেতিয়া ইয়াতে মানে কাছবোৰ ওলাই আহে কিন্তু ইয়াতে মাছ আছে বহুত ৰাতি হৈছে কাৰণে অকণমান দেখা নাই সেয়া চাওক মাছ কালি বিশ্বকৰ্মা পূজা কিন্তু আজি বিশ্বকৰ্মা পূজাৰ আগৰ দিনাখন ইমান বেছি মানুহ নহয় কালি ইমান মানুহ হয় ইয়াতে আহিবৰ কাৰণে মানে ঠাই নাথাকে গাড়ী ক'ৰবাতে ৰাখি আহিব লগা হয় আৰু আজি আমি আহিলোঁ কাৰণ কালি হয়তো অহা নহ'ব কাৰণ ইমান মানুহ হয় আৰু আমাৰ বেলেগত অনুষ্ঠানো আছে আৰু কেনেকুৱা লাগিল আহি আৰু আজি খতৰা মন্দিৰত আহি খুবেই ভাল লাগিল কাৰণ আগে পিছে এনেকুৱাকৈ ধৰ বিশ্বকৰ্মাৰ আগদিনা আমাৰ অহা নহয় আৰু মানে আজি ভাল লাগিল আৰু আপোনালোকে যিবিলাক অহা নাই আৰু প্ৰায়ভাগ মানুহ আহি পাইছে বাৰু ইয়াতে আমাৰ দৰঙৰখিনিতো বেছিভাগ মানুহে আহি পাইছে খতৰা সত্ৰত বিশেষকৈ পাছেটিত আহিব এটা বহুত ডাঙৰ উৎসৱ হয় পাছেটি আৰু সঁচাকৈ বহুত বেছি ভাল পাব দৰঙৰ বাহিৰৰ মানুহ বহুত আহি পাইছে আপোনালোকে যদি অহা নাই এতিয়ালৈ আহিব পাৰে আহি মানে বহুত বেছিয়ে ভাল পাব আৰু ধুনীয়াকৈ সকলোৰে লগত এখন ফটো উঠিলোঁ আৰু ফটো উঠি থাকোঁতে মই ভ্লগটো বনাবই পাহৰি গৈছিলোঁ কিন্তু আকৌ কেমেৰাটো লৈ বাৰু ভ্লগটো ষ্টাৰ্ট কৰিলোঁ পাছেটি উৎসৱত বহুত ডাঙৰ মেলাও হয় আৰু মেলাত কাপোৰৰ পৰা আদি কৰি গছৰ পুলিলে সকলোখিনি বস্তুৱেই পায় ইফালে ধুনীয়াকৈ মানে আমাৰ দাদাসকলে ধুনীয়াকৈ ইয়াতে চাওকচোন পুৰা এইয়া খুৰমা নহয় নিমকি খুৰমা বনাই দাদা বুন্দিয়া ভুজিয়াৰ যোৰা কিমান বুন্দিয়া ভুজিয়াৰ যোৰা মই এটা বস্তু বেয়া লাগছে ইয়াত অকল বুন্দিয়া আছে ভুজিয়াক স্থান দিয়া হোৱা নাই মই ভুজিয়া নাই নেকি দাদা ইয়াতে মানে বুন্দিয়াটো আছে কিন্তু ভুজিয়াটোৰ ব্যৱস্থা কৰা হোৱা নাই ভুজিয়াটোৰ ব্যৱস্থা নাই নেকি ইয়াতে ভুজিয়াৰ ব্যৱস্থা আগতে আছে নহয় কালি মানে বুন্দিয়াৰ লগত ইয়াতে ময়ে বহি থাকিম আৰু ইফালে জেলেপি খাব দেখিলি জেলেপি বাই আৰু এয়া 2023 বৰ্ষৰ পাছেটিৰ জিলাপি মিঠা মিঠা ধুনীয়া মিঠা আৰু ইফালে দেই দাদাহঁত একেবাৰে ওচৰতে বহি আছে আপোনালোক কোনোবা যদি আহে কালি ইয়াৰ পৰা লৈ যাব ধুনীয়াকৈ হয়নে দাদা ৰিনাচি হস্পিটেলৰ ওচৰতে একদম কম দামতে দি দিব আৰু ইমান ধুনীয়া নাৰ্চাৰী এখন পাছেটি উৎসৱত এটা বিশেষ বস্তু পোৱা যায় সেইটো হৈছে বেলেগ বেলেগ প্ৰকাৰৰ নাৰিকলৰ পুলি আৰু এই নাৰিকলৰ পুলি আনিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহ পাছেটি চাবলৈ যায় আৰু আমি ভ্ৰমণ কৰি এতিয়া ভাগৰুৱা হ'লোঁ আৰু সেইকাৰণে আহিলোঁ গাড়ীত আৰু ইফালে আছে এয়া দীপজ্যোতি দাদা ৰাকেশ দাদা আৰু মৃদুল দাদা আৰু ইফালে আছোঁ আমি ছয়টা গোটেই মিলি আমি 6টা মানুহ আহিছিলোঁ আম টেঙা তিনিটা আমি তিনিটা নকৰিবা ওচৰতে বিয়া দিছোঁ নকৰিবা চিন্তা আইনা দিছোঁ চাবলৈ ফণি দিছোঁ পাবলৈ মুখত খিৰিকী দিছোঁ ডেকা ল'ৰা চাবলৈ পেটে কৰি কাওঁ কাওঁ গায়কে কয় মই গান গাওঁ ব'লা আমি কিবা খাবলৈ যাওঁ আৰু জীৱনত কিবা বস্তু মেইন যদি সেইটো হৈছে পেট পূজাটোৱে মেইন নে কি দীপজ্যোতি দাদা পেট পূজা কৰিলেহে সুস্থ সবল হৈ থাকিব পাৰিবা বঢ়িয়া আৰু এই হাতা হাতি বেলি ল'লোঁ খাবা নেকি এতিয়া তুমি নাখাওঁ চাই থাকিম হা নাখাওঁ চাই থাকিম আগত লৈ এনেকৈ বহি থকা বহুত টান কেতিয়াবা আমি কিবা প্ৰসন্ন অন্নপ্ৰসন্ন হওক কিবা কাজত গ'লে সেৱা ল'ব লাগে ৰখি থাকিব লাগে ভাতকেইটা আগলৈ বহি থকা বৰ টান হয় সেইকাৰণে এতিয়াও আমি ৰখি থাকিব টান তাই ভিডিঅ' কৰি আছে তাইক ৰখি নাথাকোঁ আমি এতিয়া খামেই নেকি মিদুল মানে হৰি কৈছে নাই কিবাটো কৰি আছোঁ কিবা মানে হৰি ৰাম দিয়াৰ আগতে যিটো আমাৰ একেবাৰে খাওঁ মূৰ্তিত থাকোঁ আমি
তাৰ আগতে জানো শেষ কৰি থওঁ এনেকুৱা ভাল লাগে তাৰমানে এতিয়া অ' হৰি অ' ৰাম আমি দগৰি খাম এতিয়া আৰু ময়ো অকণমান পেট পূজা কৰি ল'লোঁ আৰু আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বেছি শুভেচ্ছা থাকিল আমাৰ তৰফৰ পৰা তুমি হাৰা খাইছা নে মাংস খাইছা মাংস খাইছে কিন্তু হাৰা ওলাইছে আৰু ধুনীয়াকৈ আহি পালোঁ ঘৰ আৰু ঘৰ আহি পোৱাৰ লগে লগে আমাৰ ইফালে আছে ধুনু মাইনা এটা হাই হাই বুলি কোৱা চবকে হাই হাই গাইজ বুলি কৈ দিয়া সকলোকে বাই বাই সকলো ভালে থাকক